নমস্কাৰ সকলোকে স্বাগতম জনাইছোঁ। আজি মই লৈ আহিছোঁ নামচিং ৰেচিপি। আমাৰ মিচিং মানুহৰ বেছিভাগ ঘৰতে নামচিং পোৱা যায়। নামচিং শুকান মাছৰ গুৰি হয়। প্ৰথমতে মই তেলখিনি গৰম কৰি লৈছোঁ। তেলখিনি চিটিকি নপৰিবৰ বাবে মই নিমখ অকণমান দি লৈছোঁ। আৰু এতিয়া দিছোঁ পিঁয়াজ, লগতে দিছোঁ আদা নহৰু খুন্দি লোৱা, একেলগতে খুন্দি লৈছোঁ। নহৰু আৰু পিঁয়াজখিনিৰ কেঁচা গোন্ধটো যোৱাৰ পিছতে মই এতিয়া দি দিম সৰু সৰুকৈ কাটি লোৱা বিলাহী, এতিয়া দিছোঁ সোৱাদ অনুসৰি নিমখ, হালধি আৰু কেঁচা জলকীয়া খুন্দি লোৱা। এতিয়া মই অকণমান সময়ৰ কাৰণে ঢাকি থৈ দিম। বিলাহী সিজি গৈছে। গেছৰ হিটটো একেবাৰে ল' ফ্লেমত ৰাখিছোঁ। এনেদৰে নামচিং চাটনি খাই আমি খুবেই ভাল পাওঁ। এতিয়া দি দিম নামচিংখিনি। নামচিংখিনি সিজি নোযোৱালৈকে এনেদৰে 10 মিনিটমান সময় মই লৰাই থাকিম। আৰু এতিয়া দিছোঁ নৰসিংহৰ পাত। নামচিংটোৰ পৰা ধুনীয়া গোন্ধ আহিছে। নামচিং সিজিবলৈ বেছি টাইম নালাগে, কাৰণ মাছখিনি জুইত শুকাওঁতে আগতেই সিজিয়ে যায়। এতিয়া আমাৰ নামচিং চাটনি ৰেডি।